দীৰ্ঘস্থায়ী কৰক আপোনাৰ বন্ধুত্ব। জীৱনত আমি বিভিন্ন ব্যক্তিৰ সংস্পৰ্শলৈ আহোঁ। কিছুমানৰ লগত আমাৰ সম্পৰ্ক দীৰ্ঘদিন বৰ্তি থাকে, কিছুমানৰ লগত পলকতে সম্পৰ্ক হেৰাই যায়। দেখা যায় যে বন্ধুত্ব গঢ়া যিমান সহজ, বন্ধুত্ব ৰক্ষা কৰা বা দীৰ্ঘস্থায়ী কৰাটো সিমান কঠিন কাৰ্য। ইফালে দীৰ্ঘস্থায়ী বন্ধুত্বকেই কোৱা হয় প্ৰকৃত বন্ধুত্ব। জীৱনত লগ পোৱা বহু বন্ধু আপোনাৰ কাষৰ পৰা আঁতৰি গ'লেও আপুনি হয়তো তেওঁলোকক পাহৰিব নোৱাৰে। কোনো মুহূৰ্ততে ৰোমন্থন কৰে তেওঁলোকৰ সান্নিধ্য আৰু লগে লগে হাহাকাৰ কৰি উঠে আপোনাৰ অন্তৰ। আপুনি এবাৰো নাভাবেনে কাৰ ভুলৰ বাবে সেই মধুৰ সম্পৰ্কৰ ছন্দপতন ঘটিল? কিয় আপুনি হেৰুৱাবলগীয়া হ'ল এজন নিৰ্ভৰযোগ্য বন্ধু? আপোনাৰ মনত এনে প্ৰশ্ন জাগি উঠিলেই আপুনি পৰৱৰ্তী সময়ত সম্পৰ্ক স্থায়ী কৰিবলৈ চেষ্টা কৰিব। এইখিনিতে কেইটামান কথা মনত ৰাখিব। প্ৰেম আৰু বন্ধুত্বৰ মাজত সমতা ৰক্ষা কৰক। সাধাৰণতেই দেখা যায় যে আপুনি বিপৰীত লিংগৰ প্ৰতি আকৰ্ষিত হ'লেই, অৰ্থাৎ প্ৰেমৰ সম্পৰ্ক হ'লেই সমলিংগৰ মাজত থকা বন্ধুত্ব লাহে লাহে হেৰাই যায়। প্ৰেমাস্পদক আপুনি বেছিকৈ সময় দিবলগীয়া হোৱাত বন্ধুক বেছি সময় দিব নোৱাৰা হয়। বন্ধুৱেও আপোনালোকক আমনি কৰিবলৈ নিবিচাৰি আপোনালোকৰ কাষৰ পৰা নীৰৱে আঁতৰি যায়, অথবা আপোনাৰ বন্ধুৱেও নতুন প্ৰেমৰ সম্পৰ্ক স্থাপন কৰাত আপোনালোকৰ মাজত ক্ৰমান্বয়ে দূৰত্ব বৃদ্ধি পায়। এইখিনিতে আপুনি সচেতন হ'ব লাগিব। সকলো সময়তে মনত ৰাখিব যে প্ৰেমাস্পদৰ সন্মুখত ক'ব নোৱাৰা কিছুমান কথা কেৱল বন্ধুৰ আগতহে ক'ব পাৰি। বন্ধুৱে কিছুমান সমস্যা সমাধানত সদায় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। বন্ধুৰ পৰিয়ালৰ সৈতে সম্পৰ্ক গঢ়ি তোলক। আপোনালোকৰ সম্পৰ্কক দীৰ্ঘস্থায়ী কৰি তোলাৰ স্বাৰ্থত আপুনি বন্ধুৰ পৰিয়ালৰ সৈতেও সম্পৰ্ক গঢ়ি তোলক। মাজে সময়ে বন্ধুৰ ঘৰলৈ যাওক আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলৰ লগত মত বিনিময় কৰক। আপোনালোকৰ মাজত কোনো কাৰণত সংযোগ হেৰাই গ'লেও পৰিয়ালৰ আন সদস্যসকলে বন্ধুত্বৰ বিষয়ে সোঁৱৰাই দিব। আপুনি বন্ধুৰ পৰিয়ালৰ পৰা সদায় সুপৰামৰ্শ গ্ৰহণ কৰক আৰু উৎসৱ পাৰ্বণত উপস্থিত থাকি দুই এটা কামত সহায় কৰি দিয়ক। তেনে কৰিলে বন্ধুৰ পৰিয়ালে আপোনাক কেতিয়াও পাহৰি নাযায়। প্ৰতিযোগিতাত ভাগ নল'ব। কোনো বন্ধুক কেতিয়াও হীন দৃষ্টিৰে নাচাব অথবা কেতিয়াও বৰ কথা নক'ব। আপোনাৰ মৰমৰ বন্ধুৰ সৈতে কোনো কথাতেই প্ৰতিযোগিতাত ভাগ লোৱাৰ বিষয়ে চিন্তা নকৰিব। সদায় সহযোগিতাৰে মনোভাৱ গঢ়ি তোলক। সকলো সময়তে মনত ৰাখিব যে মানসিক সাদৃশ্যহে আপোনালোকৰ মাজৰ সম্পৰ্ক গঢ়ি তুলিছিল। বন্ধুক মনোকষ্ট দি সম্পৰ্ক বিনষ্ট নকৰিব। বন্ধুক লৈ ধেমালি নকৰিব। বিশ্বাসে নিকপকপীয়া কৰে বন্ধুত্বৰ এনাজৰী। বন্ধুৰ অনুপস্থিত তৃতীয় এজনৰ সন্মুখত তেওঁৰ দুখ দুৰ্বলতাৰ বিষয়ে চৰ্চা নকৰিব অথবা সেইবোৰক লৈ ঠাট্টা মস্কৰা নকৰিব। বন্ধুৰ একান্তই গোপনীয় কোনো কথা যিবোৰ তেওঁ কেৱল আপোনাৰ সন্মুখতেই কৈছিল, আন কাৰো আগত ব্যক্ত নকৰিব। বিপদত সহায় কৰক। বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। আপোনাৰ নিশ্চয় মনত আছে সেই ভালুকৰ সাধুটো। প্ৰত্যেক মানুহৰ জীৱনলৈ বিপদ আহেই। বিপদ অকলে নাহে, লগে ভাগেহে আহে। বন্ধুৰ বিপদৰ সময়ত কেতিয়াও তেওঁৰ কাষৰ পৰা পলাই নাযাব। সেই সময়ত তেওঁৰ কাষত উপস্থিত হওক আৰু বিপদৰ সন্মুখীন হ'বলৈ সাহস যোগাওক। সেই সময়ত তেওঁক কেতিয়াও উপহাস নকৰিব, মন ভাঙি পেলাবলৈ চেষ্টা নকৰিব। সহনশীল হওক। অসমীয়াত এষাৰ কথা আছে, ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো। প্ৰত্যেক লোকৰে একোখন সুকীয়া পৃথিৱী আছে, মানসিক পৃথিৱী। কোনো কথাত বন্ধুৰ সৈতে আপোনাৰ মত নিমিলিব পাৰে। নিমিলাটোৱেই স্বাভাৱিক। এনে ক্ষেত্ৰত আপুনি সহনশীল হোৱা উচিত। সেইদৰে বন্ধুৰ কোনো কথা আপুনি ক্ষমা কৰি দিব পাৰিবও লাগিব। প্ৰিয় দৰ্শক, আপোনালোকলৈ আগবঢ়ালোঁ বন্ধুত্ব দীৰ্ঘস্থায়ী কৰা কেইটামান টিপ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে।